হেল্ল' গাইজ, কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ পনীৰ তৰকাৰী। এয়া দেখিছে, প্ৰথমতে পনীৰবোৰ ফ্ৰাই কৰি আছোঁ। বহুতে গম নাপায় কি পনীৰ ফ্ৰাই কৰোঁতে তেলত অকণমান নিমখ দি ল'ব লাগে। কিছুমানে গম নাপায়, ডাইৰেক্ট ফ্ৰাই কৰি দিয়ে। তো ডাইৰেক্ট ফ্ৰাই কৰি দিলে পনীৰবোৰ অলপ অলপকৈ ভাঙি যায়, নিমখ দিলে ভাঙি নাযায়। বহুতে গম নাপায়, সেইকাৰণে মই জনাই দিছোঁ। নিমখ অকণমান দি ফ্ৰাই কৰিব লাগে, তেতিয়া পনীৰখিনি ধুনীয়া হৈ থাকে। এয়া দেখিছে, পনীৰখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। অকণো ভাঙা নাই, দেখিছে যেনেকুৱা আছে গোটা সেনেকুৱাই ধুনীয়া গোটা হৈ আছে, ধুনীয়াকৈ ফ্ৰাই হৈ আছে। যেতিয়ালৈকে আমি ৰঙা নহয় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম পনীৰবোৰ। এয়া দেখিছে, পনীৰ ফ্ৰাই হৈ আছে। তাৰপিছত দেখিছে ধুনীয়াকৈ ৰঙা হৈ গৈছে। এয়া দেখিছে কিমান ধুনীয়াকৈ ৰঙা হৈ গৈছে তেলত, অকণো ভাঙা নাই। গোটেই যেনেকুৱা আছে সেনেকুৱাই আছে। এয়া চাওক, ইমান ধুনীয়াকৈ ৰঙা হ'ল। এইখিনি নমাই লওঁ। পনীৰখিনি দেখিছে কিমান ধুনীয়াকৈ হৈছে, অকণো ভাঙা নাই। তাৰপিছত দুটা আলু ফ্ৰাই কৰি লৈছোঁ। পনীৰত আলু দিওঁ, বহুতে আলু খাই ভাল নাপায়, অকল বিলাহী দিও বনাব পাৰে। তো মই ইয়াত দিছোঁ দুটা পিঁয়াজ, বিলাহী দুটা আৰু আদা নহৰু পেষ্ট, তাৰপিছত পকা জলকীয়া দুটা। আপোনালোকে দিব পাৰে যেইটা দিয়ে। এয়া দেখিছে, আপোনালোকে যেতিয়া পনীৰ বনায় বহুতে আলু নিদিয়ে, কিন্তু আমি আলু খাই ভাল পাওঁ কাৰণে আলু দিছোঁ, দুটা আলু। সেইখিনি এতিয়া মছলাখিনি মিক্স মছলা বেছি নিদিওঁ, মাত্ৰ 2 চামুচ দিম। মিক্স মছলা ঘৰতে আমি গোটা মছলা আনি পিচি পেলাই থৈ দিছোঁ। এয়া গোটা মিক্স মছলা 2 চামুচ দিম, সৰু চামুচৰ। আপোনালোকে দিব পাৰে যিমানখিনি খায় মছলা। আমি ইমান মছলা আৰু জলকীয়া ব্যৱহাৰ নকৰোঁ, সেইবাবে অকণকৈ দিওঁ। এয়া দেখিছে, পিঁয়াজখিনি যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজি থাকিম। ইমানো ৰঙা কৰিব নালাগে, অকণ কালাৰ হ'লেই হ'ব, তেতিয়া পিঁয়াজখিনি ধুনীয়া হৈ যাব। আৰু পনীৰত পিঁয়াজ অকণমান বেছিকৈ দিলে খাই ভাল লাগে, সেইকাৰণে মই ডাঙৰ পিঁয়াজ দুটা দিছোঁ। দেখিছে, মছলাখিনি মিক্স কৰি পেলাই এয়া হালধি দিছোঁ। যিহেতু মই অথনি পনীৰ ফ্ৰাই কৰোঁতে দিয়া নাই হালধি, সেইকাৰণে এতিয়া দিছোঁ। সোৱাদ অনুসৰি নিমখ একেবাৰে দি দিওঁ। পাছত আপোনালোকে টেষ্ট কৰি চাই ল'ব কেনেকুৱা কিমান কি হৈছে। এইখিনি এতিয়া ভাজি লওঁ। এতিয়া দেখিছে পিঁয়াজখিনি অকণ ৰঙা হৈছে, ইমান বেছিকৈ জ্বলাই দিব নালাগে। তাৰপিছত এতিয়া দিলোঁ বিলাহী দুটা কুটি থোৱা। আপোনালোকে মিক্সিত গ্ৰাইণ্ড কৰিও দিব পাৰে, তেতিয়া ধুনীয়া গ্ৰেভি হয়। কিন্তু মই আজি এনেকুৱাই বনাম বুলি ভাবিছোঁ, সেইকাৰণে এনেকুৱাই বনাইছোঁ, গ্ৰাইণ্ড নকৰাকৈ। কিন্তু মিক্সিত দিলেও ধুনীয়া গ্ৰেভি হয়। এতিয়া বিলাহীখিনি গলিবলৈ 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিট হ'ল, দেখিছে বিলাহীখিনি কিমান ধুনীয়াকৈ গলি গৈছে। ইমান ধুনীয়াকৈ গলি গৈছে, দেখিছেনে? ৱাও, বহুত ধুনীয়াকৈ গলি গৈছে। আৰু পিঁয়াজখিনি ধুনীয়াকৈ এনেকুৱা গোটা হৈ আছে, দেখিছে? গোটা হৈ আছে পিঁয়াজখিনি। তেতিয়া খাই ভাল লাগে পনীৰৰ লগত যেতিয়া পিঁয়াজখিনি থাকে। সেইকাৰণে পনীৰত সদায় পিঁয়াজ অকণমান বেছি দিব লাগে, তেতিয়া মানে সোৱাদ হয় আৰু ভাল মজা ধুনীয়া লাগে খাই। তাৰপিছত গৰম পানী এগিলাচ, আপোনালোকে কিমান দিয়ে পানী। মই বেলেগ ঝোল চব্জি দালি বনোৱাৰ কাৰণে সেইকাৰণে মই পানী অকণমানেই দিছোঁ, জাষ্ট গ্ৰেভি অকণমান সানি খাব পৰাকৈ। সেইকাৰণে মই অকল এগিলাচে পানী দিছোঁ। তাৰপিছত আলু যে ভাজি ফ্ৰাই কৰি থৈছিলোঁ, আলুখিনি ইয়াত এড কৰিম। এয়া দেখিছে আলুখিনি ধুনীয়া ৰঙচুৱা হৈছে। আলুখিনিও পূৰা ধুনীয়াকৈ ভাজি লৈছোঁ। প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'লেও খাই পিছত চব্জিত বৰ ধুনীয়া লাগে খাই। সেইকাৰণে মাংস হওক বা যি মাছ হওক ফ্ৰাই কৰি থ'লে মানে খাই ভাল লাগে আলুখিনি। তেতিয়া এইখিনি পনীৰ, দেখিছে পনীৰখিনি দি দিম এতিয়া। এয়া চাওক ইমান ধুনীয়া ৰঙচুৱা হৈছে, অকণো ভাঙা নাই। দেখিছে যেনেকুৱা আছে সেনেকুৱাই। সেইবাবে তেলত অকণমান নিমখ দি ল'ব আপোনালোকে ফ্ৰাই কৰোঁতে। বহুতে গম নাপায় এই কথা, সেইকাৰণে মই জনাই দিছোঁ। এয়া দেখিছে, এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম, ধুনীয়াকৈ যাতে মিক্স হৈ যায়। 10 মিনিটমান হ'ল, এয়া দেখিছে কিমান ধুনীয়া গ্ৰেভি হৈ গৈছে। ৱাও, কিমান ধুনীয়া, একদম চিম্পুল ষ্টাইলত
বেলেগ অন্য দেখিছে মছলা পাতিও ইমানকৈ ব্যৱহাৰ কৰা নাই, অকণমান মছলা দিছোঁ, আদা নহৰু জলকীয়া, এয়া মান ধনিয়া দুডাল। ৱাও, দেখিছে কিমান ধুনীয়া লাগিছে, বৰ ধুনীয়া হৈছে। আলুখিনিতো সিজিলেই, আলুখিনি মই সৰু মিহি মিহিকৈ কাটিছোঁ আৰু প্ৰথমত ফ্ৰাই কৰি ল'লোঁ, সেইকাৰণে পনীৰ একদম ইজি ৰেচিপি। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'। আৰু কি ষ্টাইলত আছে মোক কমেণ্ট কৰি জনাব। আজিৰ মোৰ ৰাতিৰ সাজ ৰেডি হ'ল। এয়া পনীৰ আলু একদম চিম্পল, দেখিছে এয়া দালি ভেন্দি আৰু এইটো চালাড, গাজৰ আৰু জলকীয়া আৰু চিম্পল ভাত, এয়া দেখিছে।